কিবা এটা ক'ব আপোনালোকক সকলোকে আৰু ইহঁতে টি হাউচত আহিল খুব সুন্দৰ পৰিৱেশ আৰু ইহঁতে কিবা এটা ইউটিউব চেনেল কৰি আছে মৰমৰ অসম বুলি আৰু সকলোৱে চাব আমাক যেনেকৈ আদৰি লৈছে ইহঁতকো ল'ব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক ভাইটিহঁতে কৰি আছে এটি নতুন চেনেল মৰমৰ অসম ইউটিউব চেনেলটি সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এওঁলোককো আগুৱাই যোৱাত সহায় কৰক এই গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল মৰমৰ অসম আৰু আপোনালোক সকলোৱে চাই আছে আজিৰ এই ব্লগটো বিশেষ কাৰণে বনালোঁ আজি আমাৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেতা তথা ভাঙা টিভিৰ আমাৰ মূল মানুহজন আমাৰ আছে দীপজ্যোতি দাদা হাই গতিকে আজি একেলগে আহিলোঁ আমি টি হাউচ চাবলৈ গতিকে আপোনালোকে চাই আছে টি হাউচ প্ৰথমবাৰৰ পৰা ইয়ালৈ আহিলোঁ গতিকে সকলোৱে চাব আৰু ব্লগটো শ্বেয়াৰ কৰিব এইফালে আছে আমাৰ ৰাতুল দা এইফালে আছে আমাৰ ছাৰ মজা লাগছে মজা এইফালে আছে আমাৰ দাদা আছে বন্ধুসকল প্ৰথমবাৰৰ কাৰণে টি হাউচত আহিলোঁ সকলোৱে চাই আছে আৰু ব্লগটো আমাৰ আপোনালোকে কণ্টিনিউ কৰি থাকিব আমাৰ লগত আজি বিশিষ্ট অভিনেতাহঁত আছে দাদাহঁত আছে এইফালে আছে আমাৰ সকলোৱে চাই থাকে চিপিৰা খণ্ড যিটো ভাঙা টিভি গতিকে ভাঙা টিভিৰ দাদাহঁত আহিছে আৰু প্ৰাকৃতিক সৌন্দৰ্য একদম ধুনীয়া এয়া আমাৰ ইফালে আছে দীপজ্যোতি দাদাই কিবা এটা ক'ব আপোনালোকক সকলোকে আৰু ইহঁতে টি হাউচত আহিল খুব সুন্দৰ পৰিৱেশ আৰু ইহঁতে কিবা এটা ইউটিউব চেনেল কৰি আছে মৰমৰ অসম বুলি আৰু সকলোৱে চাব আমাক যেনেকৈ আদৰি লৈছে ইহঁতকো ল'ব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই আছে দেই আৰু নতুন নতুন প্ৰতিভাবিলাকো বিকাশ কৰি আছে আৰু এইবিলাক লোকেশ্যনবিলাক দেখাব আমাৰ লগত ইহঁতো আহিছে আৰু ত্ৰিপাক দেখুৱাব কি সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আমাক হাতী আখে দিলা বাৰু অলপ এই তাতে নাই হাতী দেখা নাই হাতী গু চাই চাই যাই থাকোঁতে ভাগ্য ভাল খাই মাৰা নাই আমাক এইফালে আছে আমাৰ ফেলৰ দাদা ধুনীয়া অভিনয় কৰে এখেতে নমস্কাৰ গতিকে দাদাৰ লগত চিনাকিটো হৈ ৰওক আপোনালোক মোৰ যিসকলে চিনি পায় বা যিসকলে নাপায় সকলোকে আকৌ আগুৱাই চিনাকি দিছোঁ মোৰ নাম কমাণ্ড বৰুৱা শাহুকত ভেলুৱা আছিলে আৰু চিপ্ৰিয়াত ভকলা আৰু কেশনি এনেকৈ কৰি গৈ আছোঁ আপোনালোকৰ যি মৰম উৎসাহ সঁহাৰি পাইছে থাকে মই আপ্লুত আছোঁ এনেকৈ আগলৈ এনেকৈ উৎসাহ যোগান দি যাব লগতে আমাৰ সহজ ন মৰমৰ অসম এই ভাইটিহঁতে কৰি আছে এটি নতুন চেনেল মৰমৰ অসম ইউটিউব চেনেলটি সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এওঁলোককো আগুৱাই যোৱাত সহায় কৰক আপোনালোকে আপোনালোকৰ মৰম সহায়েৰে আৰু বহুত ভাল ল'ৰা বহুত হাঁহিমুখীয়া ল'ৰা আৰু প্ৰাকৃতিক পৰিৱেশটো খুব সুন্দৰ এই প্ৰাকৃতিক পৰিৱেশটো ভাল লগাৰ লগতে এই পৰিৱেশত এওঁলোকক লগ পাই বহুত বেছি ভাল লাগিল আৰু আমাক বহুত ভাল পায় আৰু সেইকাৰণে আমি বহুত বেছি আনন্দিত হৈছোঁ এটা প্ৰাকৃতিক দৃশ্য এইফালে আছে মোৰ বন্ধু আছে আমি একেলগতে আহিছোঁ গাড়ীত পিছত এইফালে আমাৰ দাদাহঁত আছে মানে এক ধুনীয়া আৰু প্ৰাকৃতিক দৃশ্য দাদাহঁত আছে আমাৰ দাদাহঁতৰ লগত একেলগে আহিলোঁ গাড়ীত তাৰপিছত ভাল লাগিছে আহি কিনে খুব এটা সুন্দৰ প্ৰাকৃতিক ট্ৰি হাউচ গতিকে আপোনালোক সকলোৱে আমাৰ এই চেনেলটোৰ পৰা ব্লগটো চাই যদি আপোনালোকে অলপ হ'লেও ভাল পাইছে বা উপকৃত হৈছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কিয়নো আজি আপোনালোক দেখাই আছোঁ আমাৰ দীপজ্যোতি দাদাহঁত আছে তাৰপিছত দাদাহঁতক হাতীয়ে খেদিলে তথাপিও মানে হাতীৰ আগৰ পৰা আহিছে বাচি আহিছে ভাল লাগিছে বহুত অন্তৰৰ পৰা আহিছে আৰু আপোনালোকে আমাৰ আজিৰ ব্লগটো কণ্টিনিউ কৰি থাকিব লগতে আমাৰ আগুৱাই যাবলৈ আপোনালোকে উৎসাহ দিব আশীৰ্বাদ কৰিব যাতে ভালদৰে আগুৱাই যাব পাৰোঁ আৰু আমাৰ এই চেনেলটোত ধুনীয়া ধুনীয়া কিছুমান শ্বৰ্ট ফিল্ম আহি থাকে আপোনালোক সকলোৱে সেই শ্বৰ্ট ফিল্মবিলাক আদৰি ল'ব আৰু এইফালে আছে আমাৰ সমৰ এই ধুনীয়া কেমেৰা কৰি আছে কেমেৰামেনত লাগি গৈছোঁ আৰু সমৰ হাতৰ এটা আছে চেনেল এইটো হৈছে খাটি অসমীয়া বাগান তাৰি গতিকে ধুনীয়া একশ্যন দিয়ে ই শ্বৰ্ট ফিল্মবিলাকত বা ইয়াৰ অভিনয়বিলাক খুবেই হেৰি লাগে ভাল লাগে গতিকে আপোনালোক সকলোৱে আমাৰ চেনেলটোৰ লগতে এওঁলোকৰ চেনেলটো যাতে আদৰি লয় আৰু এওঁলোকক আগুৱাই যাবলৈ আপোনালোকে আশীৰ্বাদ কৰে তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ আমাৰ দুটা চেনেলৰ চাই থাকিবি আৰু মৰমৰ যিহেতু একেখন হেৰিৰে হয় গাঁৱৰে হয় আমি এখন গাঁৱৰে মানুহ আমি সমানভাৱে আগুৱাই আহিছোঁ আমাৰ মাজত হেৰি আছে মিলাপ্ৰীতিটো আছে আছে আমাৰ আগতে খিমপুৰ বোলা বস্তুটো নাই আমাৰ এই গাইছ আমি সকলো এটা আছোঁ বহি আছোঁ ৰেজাল্ট আছে এইফালে দাদা আছে এইফালে দাদাহঁত আছে আৰু এইফালে আছে আমাৰ সমৰ মানে প্ৰাকৃতিক সৌন্দৰ্যটোৰ কথা ক'ব গ'লে মানে একদম ভাষা নাই আৰু ইমান ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্য পাহাৰৰ মাজত ইমান ভাল লাগিছে বহুত ভাল লাগিছে দাদাহঁতো আহিছে আমাৰ লগত আপোনালোকে চাই লওক প্ৰাকৃতিক সৌন্দৰ্যটো আৰু এই পিছফালে বহি আছে বহুত মানুহ বহি আছে মোৰ ঘৰত ভাঙা টিভি বুলি এটা ভিডিঅ' নিউজ এটা বহিছে এয়া আৰু খুব সুন্দৰ
আপোনালোকে চাই লওক চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যটো ট্ৰি হাউচ বুলি কয় গাইজ চাই আছে আমি আৰু এটা আছে ট্ৰি হাউচ ওচৰতে তাতে গৈ আছোঁ গতিকে আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত ধুনীয়া জেগা মানে বহুত দিনৰ পিছত একচুৱেলি প্ৰথমবাৰ আহিছোঁ আৰু এইফালে আমাৰ ৰেজাউল আছে প'ষ্ট দি আছে ফটোৰ কাৰণে ফটো শ্বট লৈ আছে ৰেজাউলত গৈ আছে এতিয়া মই গৈ আছোঁ ট্ৰি হাউচৰ ওপৰত একদম ওপৰত আজি ট্ৰি হাউচলৈকে আহিলো গান গাই গাই অচিন ঠাই একেবাৰে ওচৰতে তথাপিও তাৰমানে আজিলৈকে আহি পোৱা নাছিলো আজি দীপদা আৰু অমৰেন্দ্ৰ দা ভাঙা টিভি সিহঁতৰ লগত বহি আহিলো আৰু তাৰপিছত আৰু কি নাম আছিল আৰু কুকিল স্পেচিয়েলি থেংকছ বাৰু তাৰ কাৰণে আমি লগ পাইছোঁ আৰু সিয়ে আমাক লগ কৰাই দিছে বাৰু তাক বহুত বহুত ধন্যবাদ ভগৱানে তাক বহুত বছৰ জীয়াই ৰাখক গতিকে চাওক ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে অলপ উপভোগ কৰক আৰু বহুত ভাল লাগিছে আহি কিনে মোৰ বগা ছাৰে পূৰা প'ষ্ট দি আছে ফটোত পূৰা ফটোত প'ষ্ট দি আছে এই তামাম ফটো উঠিছে আজি চাৰ্জ পাই পূৰা ফটো উঠিছে এইফালে নাই ভিডিঅ' আছে এইফালে আমিও আহিম কিবা কৰিব লাগিব সন্ধিয়া ভিডিঅ' মই এটা জীয়াই আছো দেখাই দিম বাৰু ইয়াতে আহিবা নোৱাৰে হাতী ওলাই অহা নাই দে এতিয়া অকল চিৰিয়েল কৰি আছা চিৰিয়েল কিবা কিবা কৰি আছে বোলে চলিকেইটাই সেইকাৰণে আহিলো চাবালৈকে আহিলো আমাৰ ঘৰৰ বুলি কৈছে সেইকাৰণেহে আহিলো একপাক আহি চাবালৈকে ঘৰ ক'ত আমাৰ ঘৰ মংগলদৈ দৰঙত পাথৰঘাটত নেকি হয় পাথৰঘাট সেই এৰিয়াৰে আমাৰ ঘৰ পাথৰঘাট হয় যাই থাকোঁ আমি ইংৰাজৰ লগত যুদ্ধ কৰা মানুহ আলা বোলা মানুহ নহয় কিন্তু সাধাৰণ মেখেলা পিন্ধা নেকি ৩০০০ জ্বালা দুটা তিৰিয়া তেতিয়া ঘৰৰ ভিতৰৰ পৰা গলটা মাৰি উলিয়াই দিব নিপিন্ধাই থাকবি কি জ্বালা পাইছোঁ দুটা দি টুকুৰাই ভালে এটা কুকুৰাই এটা নাই দুটা বিয়া আমাৰ ঘৰে পাঁচটাই আছে মালিকে যদি তোমালোকৰ কিবা কাজিয়া লাগে খুৰা গাড়ী মাৰি যায় কামত লগাই থৈছোঁ নহয় ঘৰে পাঁচটা আহিবি দে